সোণোৱাল কছাৰী স্বায়ত্ত শিক্ষিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা আজিৰ এই হেৰম্বনাথ বৰা উচ্চ শিক্ষা প্ৰতিভা বঁটা ২০২৩ অনুষ্ঠানটিৰ মুখ্য অতিথি শ্ৰীযুত টংকেশ্বৰ সোণোৱাল ডাঙৰীয়া। আজি এই অনুষ্ঠানৰ এগৰাকী সন্মানীয় অতিথি হিচাপে উপস্থিত থকা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক মোৰ অতি সুকৃতম সহকৰ্মী ডক্টৰ পৰমানন্দ সোণোৱাল ডাঙৰীয়া, এই অনুষ্ঠানটিৰ মুখ্য আয়োজক সোণোৱাল কছাৰী স্বায়ত্ত শিক্ষিত পৰিষদৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য শ্ৰীযুত ফণীন্দ্ৰ সোণোৱাল ডাঙৰীয়া, মঞ্চত উপবিষ্ট সোণোৱাল কছাৰী স্বায়ত্ত শিক্ষিত পৰিষদৰ সন্মানীয় কাৰ্যবাহী সদস্য তথা সাধাৰণ সদস্যবৰ্গ, আমাৰ সন্মুখত উপবিষ্ট হেৰম্বনাথ বৰা উচ্চ শিক্ষা প্ৰতিভা বঁটা গ্ৰহণ কৰিবৰ কাৰণে অহা আমাৰ সমাজৰ সম্ভাৱনাময় ছাত্ৰ ছাত্ৰীসকল, তেখেতসকলৰ গৌৰৱশালী পিতৃ মাতৃ তথা অভিভাৱকসকল, আজিৰ এই অনুষ্ঠানটিক ৰাইজৰ মাজলৈ আগুৱাই দি মানুহক অনুপ্ৰাণিত কৰিবলৈ বিচৰা আমাৰ অতি শ্ৰদ্ধাৰ সংবাদ মাধ্যম আৰু সকলো সন্মানীয় অতিথি, ইতিমধ্যে আজিৰ এই অনুষ্ঠানটিৰ যি প্ৰধান উদ্দেশ্য আৰু এই অনুষ্ঠানটিৰ লগত সংগতি ৰাখি যিখিনি অতি প্ৰাসংগিক কথা, এই গোটেই কথাখিনি আমি দুটা অত্যন্ত গুৰুত্বপূৰ্ণ বক্তব্যৰ পৰা শুনিবলৈ সৌভাগ্য হ'ল। প্ৰথমতে ফণীন্দ্ৰ সোণোৱালদেৱে সোণোৱাল কছাৰী স্বায়ত্ত শিক্ষিত পৰিষদে মুখ্যতঃ শিক্ষা বিভাগৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বাংগীন কল্যাণৰ কাৰণে তেখেতসকলৰ বিভিন্ন ক্ষেত্ৰত নিজৰ প্ৰতিভাসমূহক উজ্বলাই তুলিবৰ কাৰণে অনুপ্ৰেৰণা যোগাবৰ কাৰণে যিখিনি আঁচনি গ্ৰহণ কৰিছে সেইখিনি অত্যন্ত সাৱলীলভাৱে তেখেতে উপস্থাপন কৰিলে। আৰু ডক্টৰ পৰমানন্দ সোণোৱালে যিখিনি কথা ক'লে সেই কথাখিনি কিতাপত লিখা কথা নহয়, সেই কথাখিনি জীৱনৰ অভিজ্ঞতাৰে আহৰণ কৰা কথা আৰু সেই কথাখিনি নিজৰ ভাল পোৱা মানুহখিনিৰ বাবে দায়বদ্ধ এগৰাকী ব্যক্তি হিচাপে কোৱা কথা। গতিকে এই গোটেই কথাখিনি শুনাৰ পাছত হয়তো মোৰ একো নতুনকৈ ক'বলগীয়া বিশেষ একো নাথাকে। তথাপিও আজি যিসকল মুষ্টিমেয় ছাত্ৰ ছাত্ৰী আছে, যিসকল অভিভাৱক আছে, তেখেতসকলৰ প্ৰতি আজিৰ এই অনুষ্ঠানটিৰ লগত সংগতি ৰাখি মই মাত্ৰ কেইআষাৰমান বক্তব্য ৰাখিব বিচাৰিছোঁ। যিজন মানুহে মই ইয়াত নিজৰ বক্তব্য ৰাখিবৰ কাৰণে গৈছোঁ অথবা মোৰ পৰা আশা কৰা হৈছে যে কিছু অনুপ্ৰেৰণামূলক পৰামৰ্শমূলক কথা কওঁ, যিখিনি কথাই আমাৰ ল'ৰা ছোৱালীখিনিক অনুপ্ৰাণিত কৰিব, আমাৰ অভিভাৱকসকলক তেওঁলোকক বাট দেখুৱাবৰ কাৰণে কিছু সহায় কৰিব। দৰাচলতে মই যিজন মানুহ বিনোদ বৰা হিচাপে, এই মানুহজন হৈছোঁ বিংশ শতিকাৰ শেষৰ ভাগৰ দুটা দশকত শিক্ষা গ্ৰহণ কৰা আৰু সেইখিনি শিক্ষাৰে শিক্ষিত হৈ একবিংশ শতিকাৰ যিখিনি নতুন প্ৰজন্ম, সেই প্ৰজন্মক বাট দেখুৱাবৰ কাৰণে চেষ্টা কৰি থকা এজন মানুহ। অৰ্থাৎ মোৰ যিখিনি জ্ঞান, যিখিনি অৰ্হতা, যিখিনি অভিজ্ঞতা, সেইখিনি মূলতঃ যোৱাটো শতিকাৰ শেষৰ দুটা দশকত আহৰণ কৰা জ্ঞানেৰে অভিজ্ঞতাৰ সৈতে এইখিনি কথা মই ক'ব বিচাৰিম। ৮০ দশক ৯০ দশক সেইখিনি আৰু এই যে ল'ৰা ছোৱালীখিনি যিখিনিৰ পিতৃ মাতৃ গৌৰৱশালী পিতৃ মাতৃ আপোনালোক, যিসকল ছাত্ৰ ছাত্ৰী ইয়াৰ সন্মুখত বহি আছে, এই ল'ৰা ছোৱালীখিনি হৈছে একবিংশ শতিকাৰ মানুহ। আৰু আপোনালোকে জানে যে একবিংশ শতিকাত যেতিয়া আমি প্ৰৱেশ কৰিছোঁ, সমগ্ৰ পৃথিৱীখনৰ
গোটেই পৰিৱেশ পৰিস্থিতি আমাৰ সমগ্ৰ দৃষ্টিভংগী সলনি হৈ গৈছে নতুন নতুন সমস্যা নতুন নতুন প্ৰত্যাহ্বান নতুন নতুন জীৱনৰ দিশ মানৱীয় প্ৰমূল্য এই কথাবিলাকে আমাৰ একবিংশ শতিকাৰ এই নতুন মানুহখিনিক এতিয়া চুইছে আমি এই মানুহখিনিক কৈছোঁ জেনেৰেশ্যন জেড বা জেনেৰেশ্যন আলফা আলফা মানে ULF কথা কোৱা নাই মই ALPHA গ্ৰীক এলফাবেটৰ প্ৰথমটো আখৰ অৰ্থাৎ মই যিজন মানুহ সেই মানুহজন আপোনালোকে ক'ব পাৰে জেনেৰেশ্যন X বা জেনেৰেশ্যন Y 80 দশক 70 দশক 80 দশক এই সময়ছোৱাত জন্মগ্ৰহণ কৰা এজন মানুহ আৰু যিসকল সন্তান যাৰ বাবে কথাবিলাক কৈ আছোঁ তেওঁলোক হৈছে জেনেৰেশ্যন জেড আৰু তাৰ পিছৰখিনি হৈছে জেনেৰেশ্যন আলফা জেনেৰেশ্যন জেড যিখিনি মানুহ সেইখিনি হৈছে একবিংশ শতিকাৰ মানুহ 1996 চনৰ পৰা 2009 চনৰ ভিতৰত যিখিনি মানুহৰ জন্ম হৈছে যিখিনি ল'ৰা ছোৱালীৰ জন্ম হৈছে যাক লৈ ভাৰতবৰ্ষই এখন শক্তিশালী পৃথিৱীক নেতৃত্ব দিব পৰা এখন ৰাষ্ট্ৰ গঠন কৰিম বুলি ভাবিছে সেইখিনি মানুহ হৈছে এইখিনি ল'ৰা ছোৱালী এই মানুহখিনিৰ বৈশিষ্ট্য কিন্তু বেলেগ এই মানুহখিনি আমি বহু সময়ত .com কিড বুলি কওঁ অৰ্থাৎ এই মানুহখিনি ইণ্টাৰনেট নহ'লে চলিব নোৱাৰা মানুহ এইখিনি মানুহ কোনো ৰাষ্ট্ৰ কোনো ৰাজ্য কোনো জাতি এই পৰিচয়েৰে বান্ধি ৰাখিব নোৱাৰা এখিনি বিশ্ব নাগৰিক যি মানুহে সহজে পৃথিৱীৰ যিকোনো ঠাইৰ মানুহৰ লগত সংযোগ স্থাপন কৰিব বিচাৰে আৰু সেই সংযোগৰ পৰা কেতিয়াবা বিচ্ছিন্ন হ'লে নিজকে নিঃসংগ আৰু বিক্ষন্ন বোধ কৰে গতিকে যি শিক্ষাৰ কথা আমি কৈছোঁ যি ধৰণৰ কেৰিয়াৰৰ কথা আমি ভাবিছোঁ এই ল'ৰা ছোৱালীখিনিৰ কাৰণে আমি হয়তো যি ধৰণে এই বিনোদ বৰা এখন বিশ্ববিদ্যালয়ৰ ৰেজিষ্ট্ৰাৰ হিচাপে দায়িত্ব লৈ আছোঁ পৰমানন্দ সোণোৱালৰ ৰেজিষ্ট্ৰাৰ হিচাপে দায়িত্ব লৈ আছে এই যে আমি দায়িত্ব লৈ থকা মানুহখিনি এই ল'ৰা ছোৱালীখিনিৰ কাৰণে যিখিনি আহি থকা ভৱিষ্যতত দায়িত্ব লৈ আছে সেই দায়িত্বখিনি সাংঘাতিক ধৰণে বেলেগ হ'ব সাংঘাতিক ধৰণে বেলেগ গতিকে তেওঁলোকৰ কাৰণে পৃথিৱীখনক আমি দিব বিচৰা শিক্ষাখিনি সেই ধৰণে হ'ব এগৰাকী লেবানিজ কবি খালিল জিব্ৰানে কৈছিল মই পিতৃ মাতৃসকলকে কথাখিনি কৈছোঁ দেই এবাৰ কৈছিল যে তোমালোকৰ সন্তানবোৰ তোমালোকৰ নহয় তোমালোকৰ সন্তানবোৰ ভৱিষ্যতৰ সন্তান গতিকে তোমালোকৰ বৰ্তমানৰ দৃষ্টিৰে তেওঁলোকক চাবলৈ বাধ্য নকৰিবা যদি পাৰা তুমি তেওঁলোকৰ দৃষ্টিৰে ভৱিষ্যতক চাবলৈ শিকা সঁচাকৈ ভৱিষ্যত অত্যন্ত বেলেগ একবিংশ শতিকাৰ এই পৃথিৱীখনত আমি এই যি পাঠ্যক্ৰম মই এখন বিশ্ববিদ্যালয় এগৰাকী নেতৃস্থানীয় ব্যক্তি হিচাপে পৰমানন্দ সোণোৱাল এগৰাকী এখন বিশ্ববিদ্যালয়ৰ নেতৃস্থানীয় ব্যক্তি হিচাপে যি দায়িত্ব গ্ৰহণ কৰি আছোঁ আমি অতি সূক্ষ্মভাৱে অনুভৱ কৰিছোঁ যে এই পৰম্পৰাগত বিংশ শতিকাৰ দৃষ্টিভংগীৰ পৰিচালিত শিক্ষা ব্যৱস্থাই আমাৰ এই নতুন ল'ৰা ছোৱালীখিনিক একবিংশ শতিকাৰ যিখিনি কুশলতা যিখিনি দক্ষতা সেই দক্ষতাৰে প্ৰস্তুত কৰি উলিয়াব নোৱাৰে আমাৰ সমগ্ৰ দৃষ্টিভংগীৰ প্ৰয়োজন আছে সেই দৃষ্টিভংগী কেৱল শিক্ষা ব্যৱস্থাত নহয় পেৰেণ্টছ হিচাপে অভিভাৱক হিচাপে আপোনাৰ দৃষ্টিভংগীটো তাৰ তাৰ কিছু নতুন কথাৰ প্ৰয়োজন আছে সেই কথাবোৰ কেনেকুৱা আমি প্ৰত্যেকে চিন্তা কৰোঁ এই যে পৃথিৱীখন সলনি হৈছে বুলি আমি কৈছোঁ পৰমানন্দ সোণোৱালে অলপ আগতে কৈছে যে অভিভাৱকৰ প্ৰতি যদি সন্তানৰ দায়িত্ব নাথাকে যদি যিমান সফলেই নহওক লাগিলে তেওঁৰ জীৱনত সেই ব্যক্তিক সফল বা সুখী বুলি ক'ব নোৱাৰি এগৰাকী বিখ্যাত লিখক R. ৰবিচন্দ্ৰনৰ এখন কিতাপ আছে R. ৰঘুনাথনৰ এখন কিতাপ আছে ইফ ইউ আৰ so smart why are not you happy যদি আপুনি ইমানেই স্মাৰ্ট সপ্ৰতীক তেতিয়াহ'লে আপুনি সুখী নহয় কিয় আমি একবিংশ শতিকাৰ মানুহবোৰ তেনেকুৱাই নিজকে বিৰাট স্মাৰ্ট বুলি কওঁ নিজকে বিৰাট সপ্ৰতীক বুলি কওঁ কিন্তু আমি সুখী হ'ব পৰা নাই এই যে পৃথিৱীখন এই ল'ৰা ছোৱালীসকল যিবিলাক বহি আছে আমি যেন ক'ৰবাত এই ল'ৰা ছোৱালীখিনিক সুখী হোৱাৰ যিটো মন্ত্ৰ যিটো শিক্ষা সংবেদনশীল হোৱাৰ যিটো শিক্ষা কম্পেশ্যন বুলি কোৱাৰ যিটো শিক্ষা সেই শিক্ষাটো আমি দিব পৰা নাই সেইকাৰণে
এতিয়া ৰাষ্ট্ৰীয় শিক্ষানীতিৰ কথাটো মই অকণমান তাৰ লগত আনিব বিচাৰিছোঁ। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ জৰিয়তে আমি আচলতে কি কৰিব বিচাৰিছোঁ, একবিংশ শতিকাৰ উপযোগী মানুহখিনি সৃষ্টি কৰিব বিচাৰিছোঁ। এই কথাখিনি আমি অভিভাৱকেও বুজিব লাগিব, ল'ৰা ছোৱালীবিলাকেও বুজিব লাগিব। আমি সকলোৱে ভাবিছোঁ যে মেট্ৰিক পাছ কৰাৰ পিছত মোৰ ল'ৰাটো এই ধৰণে ইঞ্জিনিয়াৰ হ'ব, এই ধৰণে ডক্টৰ হ'ব, এই ধৰণে এজন মেনেজাৰ হ'ব, এই ধৰণে এজন এণ্টাৰপ্ৰিনিয়ৰ হ'ব। কিন্তু এই একবিংশ শতিকাৰ গোটেই পৃথিৱীখনত এজন গ্ল'বেল চিটিজেন হ'ব পৰাকৈ, বিশ্ব নাগৰিক হ'ব পৰাকৈ যিখিনি বিশ্বজনীন মানৱীয় গুণৰ প্ৰয়োজন হয়, সেই গুণখিনি ক'ৰ পৰা শিকিব? শিক্ষা ব্যৱস্থাটো শিকিব। সেইকাৰণে আমি যিটো বহু বিষয়ক এটা শিক্ষা ব্যৱস্থাৰ কথা কৈছোঁ, বিভিন্ন প্ৰসংগত আমি মাল্টিডিচিপ্লিনেৰিটিৰ কথা কৈছোঁ। সেইকাৰণে কৈছোঁ ল'ৰাজনে মানৱীয় বিজ্ঞানো শিকিব লাগিব, সমাজ বিজ্ঞানো শিকিব লাগিব, ছাত্ৰজনে শিকিব লাগিব পৰিৱেশৰ কথাও, ছাত্ৰজনে জানিব লাগিব নিজকে কুশল কৰি তুলিবৰ কাৰণে ফিজিক্স কেমেষ্ট্ৰিৰ প্ৰাথমিক কথাখিনিও, সেই ছাত্ৰজনে কেনেকৈ সুস্থভাৱে জীয়াই থাকিব লাগে, কেনেকৈ নিজৰ স্বাস্থ্যৰ যতন ল'ব লাগে। কাৰণ আজিৰ পৃথিৱীখনে আমাৰ ল'ৰা ছোৱালীবিলাকক ব্যস্ত কৰি তুলিছে, প্ৰতিযোগিতামুখী কৰি তুলিছে, কিন্তু সমান্তৰালভাৱে তেওঁলোকক যে নৈৰাশ্য আৰু বিষণ্ণতাৰ মুখামুখি কৰি তেওঁলোকক এক ধৰণৰ অসুখী জীৱনলৈ ৰূপান্তৰ কৰিছে, সেই কথাটো আমি নিজে নজনাকৈ হয়তো তেওঁলোকক তেনে এটা জীৱনলৈ ঠেলি আছোঁ। আমি ভাবিছোঁ যে আহি থকা এই যিখিনি দিন, এই দিনখিনিত আমাৰ ল'ৰা ছোৱালীবিলাকে সেইখিনি কথাও অনুশীলন কৰক। মই কথাখিনিৰ পুনৰাবৃত্তি কৰিব বিচৰা নাই। পৰমানন্দ সোণোৱালে যিখিনি কথা কৈছে সেইখিনি কথা হয়তো ময়ো কম বুলি ভাবি আছিলোঁ, কিন্তু অকণমান বেলেগ ধৰণে মই এই কথাখিনি ক'ব বিচাৰিছোঁ যিখিনি কথা আমি বহু প্ৰসংগত আলোচনা কৰা নহয়। মই এই কথাও ক'ব বিচাৰিছোঁ যে আচলতে ল'ৰা ছোৱালীৰ প্ৰতি আমি দায়িত্বটো কেনেকৈ পালন কৰিম। অভিভাৱক যিসকল আছে তেখেতসকলৰ প্ৰতি, বা মই নিজৰ ক্ষেত্ৰতে কৈছোঁ, আৰু এই কথাটো ক'বলৈ গ'লে মোৰ নিজৰ গাত বেছিকৈ লাগিছে, কাৰণ মই নিজে এগৰাকী 10ম শ্ৰেণীৰ ছাত্ৰীৰ পিতৃ। মই নাজানো এগৰাকী অভিভাৱক হিচাপে মোৰ কন্যাগৰাকীক মই কি ধৰণে সহায় কৰিছোঁ। কিন্তু খালিল জিব্ৰান নামৰ যিগৰাকী দাৰ্শনিক, তেখেতে কৈছে যে দৰাচলতে তোমালোকৰ সন্তানবোৰ ভৱিষ্যতলৈ ঠেলি পঠিওৱা একোডাল তাঁৰৰ নিচিনা, আৰু তোমালোক ক'লা সেই ধনুখন, যিখন ধনুৰে তোমালোকে সেই কাঁড়ডাল ভৱিষ্যতলৈ এৰি পঠিওৱা। অৰ্থাৎ এডাল কাঁড়, ভৱিষ্যমুখী কাঁড়ডাল যেতিয়া আপুনি সন্মুখলৈ এৰি দিব, ধনুখন আপুনি যিমানে গুণডাল যিমানেই টানি ধনুখনত যিমানেই কষ্ট বেদনা দিয়া হয়, তিমানেই কাঁড়ডাল সিমান দূৰলৈকে যাব। আৰু যদি ভাবে যে মোৰ গাত অলপমান কষ্ট কম হৈছে, অলপমান কষ্টটো কম দিওঁ, তেতিয়াহ'লে আপোনাৰ কাঁড়ডালো সিমানখিনি দূৰলৈকেহে যাব। গতিকে অভিভাৱক হিচাপে আপুনি যিমান কষ্ট সহিষ্ণু হ'ব, আপুনি যিমান অধ্যয়ন পিপাসু হ'ব, আপুনি যিমান আধুনিক দৃষ্টিভংগীৰে এগৰাকী আধুনিক মানুহ হ'ব, সিমানে আপোনাৰ সন্তান, আমাৰ সন্তানবোৰ ভৱিষ্যতৰ বাবে সেইধৰণে গঢ় ল'ব। এতিয়া কেৱল আমাৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে এখন উচ্চ শিক্ষানুষ্ঠান য'ত নাম লগাই দিলে, য'ত নামভৰ্তি কৰাই দিলে, মোৰ ল'ৰাজন আমুকত পঢ়ি আছে বুলি কৈ আমি হয়তো কিছু আত্মসন্তুষ্টি লাভ কৰোঁ, সেই কথাতে আমাৰ দায়িত্ব শেষ হৈ নাযায়। সেই উচ্চ শিক্ষানুষ্ঠানত যোৱাৰ পাছত দৰাচলতে তেওঁৰ শিক্ষা গ্ৰহণৰ লগতে সামগ্ৰিকভাৱে তেওঁৰ ব্যক্তিত্বটো কি ধৰণে গঢ়ি লৈছে, আৰু যিখিনি শিক্ষাৰে আপুনি সৰুৰ পৰা তেওঁক ডাঙৰ কৰিলে, সেই শিক্ষাখিনি যথাৰ্থ ৰূপত প্ৰতিফলিত হৈ আছে নে নাই, সেই কথাখিনিও সমান্তৰালভাৱে দৃষ্টি ৰখাটো কিন্তু অভিভাৱক হিচাপে আমাৰ এটা গধুৰ দায়িত্ব। আৰু সেই দায়িত্বটো পালন কৰাৰ ওপৰত নিৰ্ভৰ কৰে আমাৰ সন্তানে ভৱিষ্যতৰ বাবে, নিজৰ সমাজখনৰ বাবে, এই পৃথিৱীখনৰ কাৰণে কেনেকৈ অৰিহণা আগবঢ়াব। আৰু আমি আশা কৰোঁ যে 2030, 2040, 2050 যিখিনি সময়ত আমাৰ এই ল'ৰা ছোৱালীখিনিয়ে এই পৃথিৱীখনক নেতৃত্ব দিব, এই মানুহখিনি নতুন দৃষ্টিভংগীৰ মানুহ হ'ব। এই মানুহখিনি সকলো সংকীৰ্ণতাৰ পৰা মুক্ত হ'ব। এই মানুহখিনি সকলো সংবেদনশীলতাৰ পৰা মুক্ত হ'ব। আমি ব্যক্তি স্বাধীনতাৰ কথা কওঁ, আমি মানুহৰ অধিকাৰৰ কথা কওঁ, কিন্তু যেতিয়ালৈকে মানুহ মুকলিকৈ চিন্তা কৰিব পৰাৰ
বাবে স্বাধীন নহয়, যেতিয়ালৈকে মানুহ মুক্তভাৱে বিচৰণ কৰিব পৰাকৈ স্বাধীন নহয়, যেতিয়ালৈকে মানুহ এটা সুস্থ সিদ্ধান্ত ল'ব পৰাকৈ স্বাধীন নহয়, যেতিয়ালৈকে মানুহক ভাল পাব পৰাকৈ মুকলিকৈ ভাল পাব পৰাকৈ স্বাধীন নহয়, তেতিয়ালৈকে আচলতে মানুহ স্বাধীন নহয়। আমি আমাৰ সন্তানবোৰক একবিংশ শতিকাৰ উপযোগী একোজন স্বাধীন ব্যক্তিত্ব হিচাপে গঢ়ি তুলিব লাগিব, যি সকলো ধৰণৰ সামাজিক, ৰাজনৈতিক, ব্যক্তিগত, পাৰিবাৰিক সকলো ধৰণৰ সংকীৰ্ণতাৰ ঊৰ্ধত গৈ মানুহৰ কল্যাণৰ হকে চিন্তা কৰিব, মানুহৰ ভালৰ হকে কাম কৰিব। আৰু তেনে এখিনি মানুহেৰে সৈতে এই পৃথিৱীখনৰ আয়ুস বঢ়াব পৰা যাব। নহ'লে পৃথিৱীৰ আয়ুস দিনক দিনে কমি আহিছে। আমি ভাবিছোঁহে যে মোৰ ধুনীয়াকৈ ঘৰটো হ'লে, মোৰ ধুনীয়াকৈ চাকৰিটো হ'লে, মোৰ এইখিনি সম্পত্তি হ'লে মই নিৰাপদ হ'ম, কিন্তু নহয়। মানুহে প্ৰকৃতিৰ বিৰুদ্ধে কৰি হওক কৃতজ্ঞতাৰ কাৰণে, মানুহৰ দীৰ্ঘসূত্ৰিতাৰ কাৰণে, মানুহৰ অবিবেচক দৃষ্টিভংগীৰ বাবে পৃথিৱীৰ আয়ুস দিনক দিনে কমি আহিছে। আৰু যিখন পৃথিৱী আমি আমাৰ ল'ৰা ছোৱালীখিনিক দি যাম, সেই পৃথিৱীখন যদি তেওঁলোকে বাস কৰিব পৰাকৈ সুস্থ কৰি থৈ যোৱা নাযায়, বা সুস্থ কৰি থৈ ৰাখিবৰ কাৰণে তেওঁলোকক অনুশীলন দিয়া নাযায়, তেতিয়াহ'লে তেওঁলোকে এখন অসুখী আৰু স্বল্পায়ু পৃথিৱীত বসবাস কৰিব, যিখন পৃথিৱীয়ে তেওঁলোকৰ কেতিয়াও সুস্থ মানুহৰ এটা জীৱন নিদিব। গতিকে দৃষ্টিভংগীৰ পৰিৱৰ্তনৰ বহু প্ৰয়োজন আছে। কেৰিয়াৰৰ কথা আমি সকলো সময়তে পাতোঁ, আমাৰ জীৱনৰ কথা আমি সকলো সময়তে পাতোঁ, জাতিৰ কথা, ভেটিৰ কথা, মাটিৰ কথা, দেশৰ কথা আমি সকলোৱে পাতোঁ, কিন্তু এইখন পৃথিৱীৰ কথা পাতিবলৈ এতিয়া সময় হ'ল। কাৰণ নহ'লে পৃথিৱীখন বেছি দিনলৈ এই ধৰণে নাথাকিব। এটা বৰ ধুনীয়া গান আছে, মই একেবাৰে সামৰণিত সেই গানটোৰ কথাটোহে কওঁ, মই গান গাবলৈ নাজানো। অলকেশ দত্ত বুলি এগৰাকী গায়কে কৈছে যে হেৰুৱাই পৃথিৱীৰ পাখি ভঙা পাখি, অৰ্থাৎ এইখন তেওঁ কৈছে যে পৃথিৱীখন হেৰাই গৈছে আৰু মই পাখি ভঙা পক্ষীৰ নিচিনাকৈ বেলেগ এটা গ্ৰহত এতিয়া এটা কলা গ্ৰহ দেখা পাইছোঁ, য'ত তামৰঙী ধোঁৱাময় বতাহ বৈ আছে, য'ত কোনো সেউজীয়া নাই। এই কংক্ৰিটৰ ঘৰবোৰ দিনক দিনে বাঢ়ি বাঢ়ি গৈ আছে, সেউজীয়াবোৰ দিনক দিনে কমি কমি এটা সময়ত পৃথিৱীখন এটা কলা গ্ৰহলৈ ৰূপান্তৰ হৈছে। আৰু মই বৰ অসহায় হৈ দিন ৰাতিৰ চিন নোহোৱাকৈ সেই পৃথিৱীখন প্ৰত্যক্ষ কৰি আছোঁ এটা অচিনাকি গ্ৰহৰ পৰা। সেই অচিনাকি গ্ৰহটো লৈ ৰূপান্তৰ হোৱা পৃথিৱীখন আমি কোনো কল্পনা কৰা নাই। আমাৰ ল'ৰা ছোৱালীবিলাকক আমি কল্পনা কৰিবলৈ নিদিওঁ, সেই শিক্ষাও আমি আমাৰ ল'ৰা ছোৱালীবিলাকক দিওঁ। একেবাৰে শেষত হেৰম্ব বৰা উচ্চ শিক্ষা প্ৰতিভা বঁটা লাভ কৰা মোৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অভিভাৱকসকল আৰু তেখেতসকলৰ লগত প্ৰত্যক্ষভাৱে পৰোক্ষভাৱে জড়িত হৈ থকা সকলো সমাজ শিক্ষাগুৰু সকলোৰে প্ৰতি মোৰ মৰম শ্ৰদ্ধা প্ৰণাম জনাই কথাখিনি সামৰিছোঁ। নমস্কাৰ।